Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আপোনালোক সকলোকে মোৰ নতুন ভিডিঅলৈ স্বাগতম জনাইছো আৰু প্ৰথমে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা আপোনালোক সকলো ভালে কুশলে থাকক তো মই বহুত মাহ হল ভিডিও বনোৱা নাছিলো অলপ প্ৰবলেম আছিল তো এইটো বাবে ভিডিও বনোৱা নাছিলো তো আজি ভাবিছো নতুন বছৰৰ লগতে নতুন ভিডিও ষ্টাৰ্ট কৰো বনাবলৈ তো আপোনালোকে চাই থাকিব মোৰ ভিডিওবিলাক স্কিপ নকৰাকৈ চাব মই আজি 1 জানুৱাৰী বুলি কত যাও বছৰৰ প্ৰথম দিনটো মই কত পালন কৰো কেনেকৈ কৰো তো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ তো আমি এতিয়া যাই আছো বৌ আৰু মোৰ ভতিজা ছোৱালী তো ভাগিন ভণ্টি আৰু খুৰাৰ ছোৱালী এইজনী ভণ্টিয়ে মোৰ এইজনী মোৰ বৰমাৰ ছোৱালী বা ইটো বৰমা ইটোও বৰমা আৰু আমি গোটেইবিলাক যাই আছো আমাৰ গাঁৱৰ মন্দিৰত শিৱ মন্দিৰত তো আপোনালোকক দেখাম মন্দিৰটো চাই থাকক আমাৰ গাঁৱৰ পৰিৱেশ তো আমাৰ গাঁৱৰ ৰাস্তা তো আমি এতিয়া আমাৰ গাঁৱৰ মন্দিৰ আহি পালো আপোনালোকক দেখাই আছো মন্দিৰটো বেছি দূৰত নহয় আমাৰ পৰা ওচৰতে আমাৰ গোটেই চুবুৰীটোৰ মন্দিৰ তো আহি পালো শিৱ মন্দিৰ এইটো আমাৰ গাঁৱৰ মন্দিৰ মানে আমাৰ মাঘৰ 3 তাৰিখে নাম আছে তো ইয়াৰে পেণ্ডেল হৈ আছে গাঁৱৰ মন্দিৰটো এইটো শিৱ মন্দিৰ Hi, Bo. Hi, Dad. Hi, my baby. ফটোত ব্যস্ত এইজনী পুখুৰীৰ পাৰত এইজনী আমাৰ ফটোগ্ৰাফাৰ দিয়া নাই জেঠি ঘূৰিয়ে আছো তেতিয়া পৰা লাৰু দিব পৰা নাই
জেঠি তো আমাৰ মন্দিৰত হ'ল আমি সেৱা ল'লোঁ প্ৰসাদ ল'লোঁ তো এতিয়া ঘৰলৈকে গৈ আছোঁ তো আজিৰ মোৰ ভিডিঅ'টো ইমানেই আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যোনবিলাক নতুন নতুন চাই আৰু নতুন মানুহে চাই মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তো আজিলৈকে ইমানেই বাই বাই হেপী নিউ ইয়াৰ